কেন্দ্ৰীয় চৰকাৰৰ কথাই কওক বা ৰাজ্য চৰকাৰৰ কথাই কওক যোৱা কিছুদিন ধৰি তেওঁলোকে হাতত লোৱা কাম কাজবোৰ দেখি এনেকুৱা অনুভৱ হ'বলৈ লৈছে তেওঁলোকে যেন জনসাধাৰণক বিশেষকৈ মহিলাসকলক যিকোনো ধৰণৰ কামত ব্যস্ত ৰখাটোৱে তেওঁলোকৰ প্ৰধান উদ্দেশ্য আৰু আমাৰ মহিলাসকলো কম নহয় চৰকাৰে যদি এজাপ মাৰিবলৈ কয় তেওঁলোকে সাতজাপ মাৰি দিব অমৃত কলহৰ নামত গাঁওবোৰত কিখন নৃত্য নাটিকা কৰিলে সেয়া হয়তো আপোনালোকে দেখিছেই গাঁৱত যদি কিবা এভাগ ধৰ্মীয় অনুষ্ঠান পাতে তেনেহ'লে তালৈ আহিবৰ বাবে তেওঁলোকৰ ঘৰত কাম ওলায় যদি গাঁৱত এভাগ ধৰ্মীয় শোভাযাত্ৰা হয় তেওঁলোকৰ কঁকালৰ বিষ হয় কিন্তু কেনেবাকৈ যদি এনেকুৱা কিবা এভাগ অনুষ্ঠান ওলায় তেনেহ'লে তেওঁলোকে উলাহৰ মাদলি হৈ নাচিবলৈ আৰম্ভ কৰি দিয়ে মানি লৈছোঁ যে আপোনালোকে চৰকাৰী নিৰ্দেশনা আপোনালোকে মানিছে কিন্তু আপোনালোকে নাচিছে কিয় উৰুলি ধ্বনি দি বিয়ানামবোৰ গাইছে কিয় কাৰ বিয়া পাতিছে আপোনালোকে ইমান কৰ্মঠ ইমান উদ্যমী তেনেহ'লে সাধাৰণ চৰকাৰৰ পৰা পোৱা সেই বিনামূলীয়া চাউল কেইটাৰ বাবে আপোনালোকে পথাৰলৈ যাবলৈ এৰিছে কিয় তলঠাবোৰ ভঁৰালৰ গান্ধৈত তুলিছে কিয় অমৃত বৃক্ষৰ নামত কিসমূহ নৃত্য নাটিকা কৰিলে সেয়াও হয়তো আপোনালোকে দেখিলেই শুনিছোঁ এতিয়া হেনো দিহা নামেৰে বিশ্ব ৰেকৰ্ডৰ কথা ভাবিছে মুঠতে কিবা নহয় কিবা এটা কামত মহিলাসকল ব্যস্ত হৈ থাকিবই লাগিব আৰু যদি তেনেকুৱা একো কাম নোলায় তেনেহ'লে লিংক কৰিবলৈ লগাব ইটো কাৰ্ডৰ লগত সিটো কাৰ্ড লিংক কৰিব লাগিব সিটো কাৰ্ডৰ লগত সিটো কাৰ্ড লিংক কৰিব লাগিব আৰু আধাৰ কাৰ্ডটো এই আধাৰ কাৰ্ডটো লিংক কৰা কাৰ্যটো কেতিয়া শেষ হ'ব বাৰু প্ৰতি 2-3 মাহৰ মূৰে মূৰে দেখোন কিবা নহয় কিবা এটা লগত এই আধাৰ কাৰ্ডটো লিংক কৰিবই লাগে এই লিংক কৰা কাৰবাৰটো কৰি কৰি গাঁৱৰ মানুহবোৰৰ এটা অভ্যাসত পৰিণত হৈ গৈছে যদি 2-3 মাহৰ মূৰে মূৰে কিবা এটা লিংক কৰিবলৈ নাপায় তেওঁলোক অস্থিৰ হৈ পৰে এনেকুৱা লাগে যেন চৰকাৰে যদি হঠাতে এই লিংক কৰা কাৰবাৰটো বন্ধ কৰি দিয়ে তেনেহ'লে বহুতো আত্মসহায়ক গোটৰ মহিলাসকলে হয়তো ৰাস্তালৈ আহি চিঞৰিবলৈ আৰম্ভ কৰিব আমাক লিংক কৰিবলৈ দিয়ক বুলি আত্মসহায়ক গোটসমূহ আচলতে কি উদ্দেশ্যত গঠন কৰা হৈছিল আত্মসংস্থাপনৰ বাবে নে এইবোৰ বহুৱালি কৰি থাকিবৰ বাবে মাইক্ৰ ফাইনেন্স গোটবোৰ বন্ধ হোৱাৰ পাছত গাঁৱৰ মহিলা এগৰাকী এতিয়া নিজে কিবা এটা কৰোঁ বুলিলেও কৰিব নোৱাৰে কাৰণ হাতত মূলধন নাই আৰু সেইবাবে নাযাওঁ বুলি ভাবিও এই 10,000 টকাটোৰ বাবে তেওঁলোকে এনেকুৱা বহুৱালিবোৰ কৰিবলৈ বাধ্য হৈ পৰে কিজানি তেওঁ 10,000 টকাটো নাপাব নগ'লে ওচৰৰ মহিলাসকলে পাই গুচি যাব কিন্তু এটা কথা কিন্তু কৈ থওঁ এই 10,000 টকাটো যে দিম বুলি কৈছে এই 10,000 টকাটো নিদিবলৈ হ'লে সেইসকল মহিলাই কিন্তু এদিন ৰাস্তালৈ আহি চিঞৰিবলৈ আৰম্ভ কৰিব আমাক 10,000 টকাটো দিয়ক আমাক 10,000 টকাটো দিয়ক বুলি এই অমৃত কলহ শেষ হোৱাৰ পাছত বহুতো মহিলাই চিন্তাত পৰি গৈছিল এতিয়া আমি কি কৰিম বুলি চিন্তা নকৰিব আপোনালোকৰ বাবে ভাল খবৰ আছে আপোনালোকক এতিয়া ড্ৰোনৰ প্ৰশিক্ষণ দিব কিন্তু ড্ৰোনৰ জৰিয়তেনো আপোনালোকে কি কৰিব পাৰিব সেয়া এজন জনপ্ৰতিনিধিৰ মুখেৰে শুনি লওক এটা আমাৰ এইবিলাক এগ্ৰিকালচাৰ অঞ্চল আমাৰ মহিলাই যেতিয়া স্প্ৰে কৰিব শিকিব মানে কীটনাশক দিব শিকিব দৰৱ দিব শিকিব বিভিন্ন ধৰণৰ সাৰ দিব শিকিব ড্ৰোনৰ জৰিয়তে আনকি ভুই ৰুবলৈ শিকিব বাকিবোৰ বাৰু বুজিলোঁ কিন্তু এই ড্ৰোনখনৰ জৰিয়তে ভুই কেনেকৈ ৰুব সেইটোহে বুজি নাপালোঁ কাৰণ আমি জনামতে ভুইটো এনেকৈ ৰুৱে এতিয়া এই ড্ৰোনখনৰ জৰিয়তে ভুই কেনেকৈ ৰুব সেয়া হয়তো সেই জনপ্ৰতিনিধিজনেহে জানিব অৱশ্যে ভালো হ'ব দিয়কচোন এতিয়া পথাৰত ননমাকৈয়ে চোতালত বহিয়ে ৰিম'টেৰে 3-4 কিলোমিটাৰ দূৰত থকা পথাৰত ভুই ৰুই থাকিব পাৰিব কৃষিকাৰ্যত ড্ৰোনৰ ব্যৱহাৰ কোনো নতুন কথা নহয় পাঞ্জাৱ উত্তৰ প্ৰদেশৰ কৃষকে বহু বছৰৰ আগৰ পৰাই কৃষিকাৰ্যত ড্ৰোনৰ ব্যৱহাৰ কৰে তেওঁলোকে পথাৰত শস্য সিঁচিবৰ বাবে ড্ৰোনৰ ব্যৱহাৰ কৰে কীটনাশক ঔষধ ছটিয়াবৰ বাবে ড্ৰোনৰ ব্যৱহাৰ কৰে সাৰ দিবৰ বাবে ড্ৰোনৰ ব্যৱহাৰ কৰে তেওঁলোকৰ খেতিৰ পৰিমাণ বেছি আপুনি যদি পাঞ্জাৱ উত্তৰ প্ৰদেশৰ ফালে যায় তেনেহ'লে দেখিব শ বিঘা তেওঁলোকে ধানৰ খেতি কৰিছে শ বিঘা গোম ধানৰ খেতি কৰিছে শ বিঘা মূলাৰ খেতি কৰিছে শ বিঘা বেঙেনাৰ খেতি কৰিছে শ বিঘা বন্ধাকবিৰ খেতি কৰিছে কিন্তু আমাৰ অসমত কেইজন আছে তেনেকুৱা খেতিয়ক 10 ডৰা 12 ডৰা খেতি কৰা মানুহে এতিয়া কি ড্ৰোনেৰে সাৰ ছটিয়াব এডৰা মাটিতে 4 ভাগ কৰি কঠীয়া পাৰে আমাৰ গাঁৱৰ মানুহে তেওঁলোকে এতিয়া কি ড্ৰোনেৰে কঠীয়া সিঁচিব আৰু যদি সিঁচেও তেনেহ'লে তেওঁ যদি চকুৱা ধানৰ কঠীয়া সিঁচিছে কাষৰ আইজোং ধানৰ কঠীয়াৰ সৈতে মিহলি নহ'বনে ধান ৰোৱাৰ সময়ত সেই দুজন খেতিয়কে বাৰু কাজিয়া নালাগিবনে কেনেকৈ আহে বাৰু এইবোৰ চিন্তা মনলৈ এই মহিলাসকলক ব্যস্ত কৰি ৰখাৰ অন্য একো উপায় নাছিল নেকি অসমতো পাৱাৰলুমৰ গামোচা কেতিয়াবাই বন্ধ হৈ গৈছে কিন্তু এতিয়াও কিন্তু অসমত সভা সমিতিসমূহ চলি আছে অসমীয়া শিপিনীয়ে গামোচা বোৱাৰ পৰিমাণ কমাই আনিছে তেনেহ'লে সেই সভা সমিতিসমূহলৈ ক'ৰ পৰা আহি আছে গামোচা অপ্ৰিয় সত্য যে এতিয়াও মঞ্চত কিন্তু জননেতাই পাৱাৰলুমৰ গামোচাই পিন্ধি আছে চৰকাৰে যদি এটা কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰি এই মহিলাসকলক যদি গামোচা ববৰ বাবে উৎসাহিত কৰিলেহেঁতেন
আৰু এটা নীতি নিৰ্দেশনা যদি জাৰি কৰিলেহেঁতেন যে প্ৰতিখন সভা সমিতিত আত্মসহায়ক গোটৰ মহিলাসকলে বোৱা গামোচাই ব্যৱহাৰ কৰিব লাগিব। এই মহিলাসকলেও কিবা এটা সংস্থাপন পালেহেঁতেন আৰু 38 ডিগ্ৰী উষ্ণতাত গৈ কাৰোবাৰ চোতালে চোতালে জঁপিয়াই নাচি থাকিব নালাগিলেহেঁতেন। প্ৰথম নলবাৰীত মই আৰম্ভ কৰিছোঁ, তাৰপিছত গোটেই অসমৰ আই মাতৃসকলক চেল্ফ হেল্প গ্ৰুপৰ আই মাতৃসকলক এই ধৰণৰ ড্ৰোন টেকন'লজি শিকোৱাৰ ব্যৱস্থা আগবঢ়াম। আই মাতৃসকল এতিয়া সাজু হওক ড্ৰোনৰ প্ৰশিক্ষণ ল'বৰ বাবে। কিন্তু এটা অনুৰোধ কৰোঁ, অমৃত কলহৰ দৰে আপোনালোকে নাচি নাচি ড্ৰোনখন নচলাব দেই। নহ'লে সুস্থভাৱে পথাৰত হাল বাবলৈ যোৱা মানুহজনে অৱশেষত কটা কাণখন গামোচাত বান্ধি ঘৰলৈ উভতি আহিব লাগিব। Amulya.